बस ये गामसा में आया ये गामसा में गया ফ্ৰেণ্ডছ ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে মানে সাৱধানতা অৱলম্বন নকৰাকৈ এইটো মানে স্কেটবৰ্ডটো নিশিকিব বা নচলাব, কাৰণ পৰি গ'লে আঘাতপ্ৰাপ্ত হ'ব পাৰে। আৰু এইটো স্কেটবৰ্ড চলাবৰ কাৰণে আপোনালোকে এইবিলাক হেলমেট আছে, এইবিলাক ইউজ কৰিব লাগিব। আৰু ইয়াত হাতৰ আপোনালোকক মই দেখুৱাই দি আছোঁ কেনেকৈ কৰিব এইটো হাতত এইটো এনেকৈ দি ফ্ৰেণ্ডছ ইয়াত এইটো পিন্ধিব লাগিব এনেকৈ। আৰু এইবিলাক আছে আপোনালোকৰ আঁঠুত পিন্ধা। চাওক এইবিলাক গোটেই পিন্ধিব লাগিব, তাৰপিছতহে আপোনালোকে এইটো চলাওক, তেতিয়াহে আপোনালোকে আঘাত পৰা বিৰত থাকিব। আপোনালোকে এইবিলাক মানিব, মানে এনে ধেমালি নকৰিব ফ্ৰেণ্ডছ, সাৱধানতা অৱলম্বন কৰিহে এইটো কৰিব লাগিব। হাই ফ্ৰেণ্ডছ, চালাম নমস্তে, মই ইফতিকাৰ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। ফ্ৰেণ্ডছ আপোনালোকে গামোচা মেলাৰ ভিডিঅ'টো দেখিলে আৰু মোৰ সৰু ভাইটি তেওঁকো দেখিলে স্কেটবৰ্ড চলোৱা। মানে ফ্ৰেণ্ডছ আজি মই এইটো আনবক্সিং কৰিব ওলাইছোঁ। এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ স্কেটবৰ্ড। আপোনালোকে নিশ্চয় আগত নাম শুনিছে স্কেটবৰ্ড, আজি দেখুৱাম ফ্লিপকাৰ্টত ক'ত পাব সেইটোও দেখুৱাম। তো প্ৰথমতে এইটো মই আনবক্সিং কৰিম। টপিক লৈ আহা ফ্ৰেণ্ডছ, এইটো আনবক্সিং কৰিম। মানে এইটো স্কেটবৰ্ড হয়, এয়া বাকচৰ ভিতৰত আহিছে, এইটো ওলাল। মানে ফ্ৰেণ্ডছ এইটো বহুত ডাঙৰ হয়, এয়া আপোনালোকে চাব পাৰে স্কেটবৰ্ড। এইটো আহি গ'ল, এইটোতো মজাৰ বস্তু, সকলোৱে জানে এইটো ফুটাব লাগে হয় না, এইটো ফুটাব লাগে। ফ্ৰেণ্ডছ এইটো হয়, আপোনালোকে চাব পাৰে স্কেটবৰ্ড। এইটো জেস্পো এইটো কোম্পানীৰ, ইয়াত 4 হুইল 4টা চকা আছে, একদম বঢ়িয়া। আৰু ইয়াত চাইজ গোটেই লিখা আছে, কাগজখনত লিখা আছে। ফ্ৰেণ্ডছ এইটো মোৰ লৈছে, আপোনালোকে চাব পাৰে ইয়াত দাম লিখা আছে 999। ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে ইয়াত প্ৰাইচ লিখা আছে 999, অ'কে। আৰু মোৰ এড্ৰেছ গোটেই ইয়াত দিয়া আছে। ফ্ৰেণ্ডছ এইবিলাক প্লাষ্টিক দিছে, কভাৰ এইবিলাক প্লাষ্টিকৰ, এইবিলাক পেলাই দিব লাগিব, ৰাখি লাভ নাই। এইটো হেভি হয়, ৱেইট আছে, এইটো কাঠৰ হয় আৰু ইয়াৰ লগত হুইল আছে, এইবিলাক চাব পাৰে। ইয়াত আপোনাৰ চাইজবিলাক গোটেই লিখা আছে, এইটো কিমান চাইজৰ এইটো গোটেই লিখা আছে ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে। ইয়াত মিডিয়াম হয়, এইজ গ্ৰুপ 7 years এবভ, মানে 7 বছৰৰ ওপৰৰখিনিয়ে এইটো পাৰিব চলাব। ফ্ৰেণ্ডছ চকাবিলাকৰ বৰ স্পীড আপোনালোকে চাব পাৰে। ফ্ৰেণ্ডছ আমাৰ ইয়াত সাধাৰণতে এইটোৰ মানে কোচিং চেণ্টাৰ আমাৰ ওচৰত নাই, এইটো গুৱাহাটীত বা মাল্টিনেশ্যনেল চিটিবিলাকতে থাকে। তথাপি মই আনিছোঁ এইটো, মোৰ ভাইটি আৰু মোৰ ছোৱালী দুয়োজনে এইটো অলপ প্ৰেক্টিছ কৰিব ঘৰতে। আৰু ফ্ৰেণ্ডছ এতিয়া ব্লগ মই আপোনালোকক ফ্লিপকাৰ্টত লৈ যাওঁ, ফ্লিপকাৰ্টত দেখুৱাম ক'ত পাব, কি চাৰ্চ কৰিলে পাব। ব্লগ যাওঁ এতিয়া। ফ্লিপকাৰ্ট নামৰ ঠাইখনত যাবলৈ হ'লে প্ৰথমতে মোবাইলৰ স্ক্ৰীণত থকা ফ্লিপকাৰ্ট নামৰ বাছখনত উঠিব লাগিব। তাৰপিছত তাতে গৈ স্কেটবৰ্ড নামৰ টিকেট কাটিব লাগিব। তাৰপাছত আমি আহি পালোঁ স্কেটবৰ্ডৰ দুনিয়াত। ইয়াত চাওক স্কেটবৰ্ড কিমান লাগে, গোটেই স্কেটবৰ্ড ইয়াত আছে। জেস্পো নামৰ মোৰ স্কেটবৰ্ডটো আপোনালোকে চাব পাৰে, ইয়াত গোটেই ডিটেইলছবিলাক দিয়া আছে। আৰু ফ্ৰেণ্ডছ ইয়াত ৰেটিঙত দি আছে 4.1, আৰু কিছুমান মানুহে এইটো কিনিছে, তাৰপিছত ইয়াত ৰেটিং দিছে গুড বা অমুক তমুক 5 ষ্টাৰ 4 ষ্টাৰ গোটেই দি আছে। আপোনালোকক কোনটো ভাল লাগে আপোনালোকে চাই ইয়াৰ পৰা আপোনালোকে কিনিব পাৰে। অ'কে ফ্ৰেণ্ডছ, ভালে তো কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো জনাব আপোনালোকে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভিউৱাৰ্ছ।
उठो उठो